হেল্ল' এভৰিৱান, মই প্ৰিয়ংকা কটকী। আপোনালোক সকলোকে মোৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ মোৰ মাৰ ঘৰলৈ বুলি। বিয়া পাছত মা ঘৰলৈ যোৱা আনন্দটোৱেই বৰ বেলেগ। তেওঁ অফিচলৈ যাওঁতে মোকো আহি এই পৰুৱা চাৰিআলিতেই নমাই দিলে। পৰুৱা চাৰিআলিৰ পৰা মই এই টমটম লৈ গৈ আছোঁ দোলাবাৰীলৈ বুলি। পৰুৱা চাৰিআলিৰ পৰা মই আহি পালোহি দোলাবাৰীত গাড়ী লৈ ৰখি গাড়ী এখন পালোঁ। গাড়ী কণ্ডাক্টৰে মোৰ বেগ লৈ গাড়ীত উঠাই দিলে। তাৰ পৰা গাড়ীত উঠি ময়ো ঘৰলৈ বুলি যাত্ৰা ল'লোঁ। এনেকৈ গান শুনি ঘৰে পাবলৈ হ'ল। চাওকচোন, ছোৱালীজনী যে আহিছে খবৰেই নাই। নিজেই বেগটো কষ্টৰে লৈ আহি আছোঁ আৰু আহি ফাইনেলি মই পালোহি ঘৰ আহি পায়ে মই বোলো তাৰ পাছত অলপ ফ্ৰেছ হৈ লওঁ, যিহেতু যি গৰম পৰিছে অলপ ঠাণ্ডা অকণ খাই লওঁ। তাৰ পাছতেই ছিকিম আৰু দাৰ্জিলিঙৰ পৰা অনা উপহাৰকেইটা মা আৰু দেউতাক দিবলৈ ল'লোঁ। আৰু দাৰ্জিলিঙৰ এটা স্পেচিয়েল টি। দেউতাক টি চাৰ্টটো দিওঁতে আকৌ কৈছে বৰ ভাল পাইছে কিন্তু দেই, কৈছে আৰু দুটামান লৈ আহিব নোৱাৰিলিনে বোলে। তাৰ পাছতেই আহি গ'ল লাঞ্চত আছিল কঁঠাল গুটি পিটিকা, মাটি দাইল, ভাতকেৰেলা ভাজি, শাক এবিধ আছিল, নামটোহে নাজানো। ঘৰ আহিলেই শাক খুৱাই জানেনে? কোনে শাক বাধ্যত পৰি খায় কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানেই আছিল, খাই কিন্তু বৰ ভাল লাগিল দেই। আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ।